নমস্কাৰ অসমৰ এটা ইনফৰমেটিভ চেনেল rhinovenue লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত গাৰো জনজাতিৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টোত এটা সংগীত যোগ কৰা হৈছে যাৰ সহায়ত আমি তেওঁলোকৰ সংস্কৃতি আৰু ঐতিহ্যৰ কথা কিছু জানিম। চাওঁ হওক এতিয়া এটা অতিকে সুন্দৰ গাৰো সংগীত। গাৰো সং Haidani dangea Romero oro choka Chapada reng de thoka Thiting nong peng nong thoka Hai khi thung nong boda Hai jappa de boda Raja Ganga Nokma Nangoni Raja Gamedange Jako de Gapunu Ko Sukja Raja Ganga Nokma Nangoni Raja Gamedange Jako de Gapunu Ko Sukja Hayanga Dania Hayanga Rada Hayanga Dania Hayanga Rada গাৰো হৈছে উত্তৰ পূবৰ এটা জনগোষ্ঠী। মূলতঃ অসম আৰু মেঘালয়ৰ গাৰো পাহাৰত তেওঁলোকে বসবাস কৰে। ত্ৰিপুৰা, নাগালেণ্ড আৰু পশ্চিমবংগৰ কোচবিহাৰ আৰু জলপাইগুৰি জিলাতো গাৰোসকল পৰিলক্ষিত। গাৰোৰ কেইবাটাও সম্প্ৰদায় আৰু উপসম্প্ৰদায় আছে। মূল সম্প্ৰদায়কেইটা হ'ল চাংমা, মাৰক আৰু মহিম। উপসম্প্ৰদায়কেইটা হৈছে আবেং, আৰং, চাৰ্চ, মাজি, ৰংমা, ডিউ আৰু হৃদমা। গাৰোসকল মংগোলীয় গোষ্ঠীৰ। এওঁলোকৰ মাজত গাৰো ভাষাৰ প্ৰচলন আছে। মূলতঃ হিন্দু যদিও খ্ৰীষ্টান ধৰ্মই গাৰো সমাজত প্ৰৱেশ কৰিছে। পৰম্পৰাগতভাৱে গাৰো মহিলাই শৰীৰৰ ওপৰ অংশত এটা চোলা আৰু বহল কাপোৰ পৰিধান কৰে যি আঁঠুলৈ ওলমি থাকে। পুৰুষসকলে এটুকুৰা কাপোৰ মেৰিয়াই লয়। অৱশ্যে লাহে লাহে এওঁলোকে আধুনিক পোছাকো আঁকোৱালি লৈছে। গাৰো সমাজখন মাতৃপ্ৰধান, অৰ্থাৎ মহিলাই তেওঁলোকৰ সমাজত সৰ্বোচ্চ স্থান লাভ কৰে। গাঁৱৰ বৰলা যুৱকসকল নাগপন্থী নামৰ এটা কমিউনিটি হলত বাস কৰে। মূলতে কৃষিজাত সম্প্ৰদায় ৰূপে গাৰোসকলে ঝুম খেতিৰে ধান, জলকীয়া, আলু ইত্যাদি উৎপাদন কৰে। তেওঁলোকৰ সাংস্কৃতিক ঐতিহ্য নৃত্য গীতেৰে ভৰপূৰ। ৱংগালা হৈছে তেওঁলোকৰ প্ৰধান উৎসৱ। গাৰো জনগোষ্ঠীৰ চমু পৰিচয় ইমানতে ইতি পৰিল। আপোনালোকক জনাওঁ যে আমাৰ ভিডিঅ'বোৰৰ সকলো তথ্য আপোনালোকে PDF ফৰ্মেটত ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰিবৰ বাবে ৱেবছাইটটো হৈছে www.rhinovenue.com নাইবা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা লিংকটোৰ দ্বাৰাও আপোনালোকে ভিডিঅ'টোৰ তথ্য ডাউনলোড কৰিব পাৰে। তথ্যবোৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে আপলোড কৰা হৈছে। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।